হেল্ল' এভৰিৱান, এয়া মই এতিয়া আহিছোঁ মোৰ ফ্ৰেণ্ডৰ ঘৰত আৰু আপোনালোকক দেখুৱাই থাকিম ক'ত মই আহিছোঁ। অঁ বা ভালে আছা? ভালেই। মিনাজৰ কি খবৰ? ভালেই, সিহঁতৰ ভালে আছে? পৰীক্ষা চবৰে এক্সাম। অঁ এক্সাম চলিছে, আমাৰো এক্সাম চলি বেংকত আহিছিলোঁ কিবা এটা কামত, সেইকাৰণে আহিলোঁ। ঠিক আছে বাৰু। অঁ এয়া বহুত দিন পিছত লগ পালোঁ, ভাল লাগিলে। কি খবৰ চবৰ? ভাল কেটলগ আনিছা? অঁ আনিছোঁ। কেটলগখনে দে আৰু চাওঁ। এক্সামৰ কাৰণে কাকো ফোনো কৰা হোৱা নাই, হেৰিও কৰা হোৱা নাই, সেইটো কাৰণে ব'লা ব'লা, কি খাবা? চাহ খাবানে? ৰঙা চাহ খাম নে লাল চাহ? এজনে খাই দে আৰু দুজনী পঢ়ি আছে সিহঁতে। এয়া এক্সাম চলি আছে। তোমাৰ কি এক্সাম চলি আছে? অঁ আৰু এই ক'ত গ'ল? অঁ ল'ৰা ছোৱালী মানুহ তেনেকুৱাই, থাকিলে ঘৰত থাকিলে এনেকুৱা হয়েই। অৱস্থা নাই ৰুমৰ, পঢ়াৰ পৰিৱেশে। ল'ৰা ছোৱালী পঢ়া অৱস্থা থাকিলে এনেকুৱা হয়েই। ভালেই কৰিছা ভিডিঅ' বনাই। বনাওঁ আৰু সেইকাৰণে আহিলোঁ বহুত দিন পিছত। ডাঙৰ কৰিলোঁ। অঁ বিৰাট ধুনীয়া হৈছে দেই, বহুত ভাল কৰিছা। আৰু আগতে এই মানে আন্ধাৰ আন্ধাৰ আছিল ন ৰুমটো, পোহৰ হ'ল আৰু এনেকুৱা মানুহৰ পিছফালে অকণমান লাগে ন, অকণমান হ'লে মানে হেৰি মুকলি। ভালেই হৈছে। চাওঁ চাউলৰ গুড়িৰ পিঠা বনাইছোঁ আজি। ইয়াতে খাওঁ কি ধুনীয়া হৈছে, খাচোন এটা। টেষ্টি, ভাল লাগিছে। তোমাৰ পিঠাও বনাব জানে না? বনাইনে? বনাইছোঁ, নিজে বনালোঁ, দেখা নাই এইবিলাক লেতেৰা হৈ আছে। কি দিছা ইয়াতে? গাজৰৰ হালোৱা দিছোঁ। গাজৰৰ খেজুৰ পিচি। তুমি ৰেচিপিটো ৰাখিব পাৰিলা হয়। এনেকুৱা ন ভালে, মানুহে ধৰা নাৰিকল দিয়ে বা বেলেগ দিয়ে। মই বেলেগ ধৰণৰ বনাইছোঁ। এইটো চোৱা, ইয়াতে গাজৰ আৰু খেজুৰ দি আৰু মানে খিচমিচ আছে, কাজু বাদাম নাই। তথাপিও ভাল লাগিছে কিন্তু। সেইটোৱে, গাখীৰ আছে। মই বনাওঁ। তাৰপিছত কেক বনালোঁ। কেকো বনাইছে তাই? ভালেই হ'ল। এইয়া কেক বনাইছোঁ, এইয়া ঘৰত কালাৰ কেক ধুনীয়া হৈছে। খাইছে আধা ছোৱালীকেইটাই। আকৌ এইটো গাজৰৰ হালোৱা বনালোঁ। চামুচ লগাই আছে এই গাজৰৰ হালোৱা। টেষ্টি টেষ্টি। আৰু পিঠা বনাইছিলোঁ, এইটো তিল পিঠা, বৰা চাউলৰ পিঠা। এইটো ভাঙি গৈছে, হ'লেও চাহ দি খাবলৈ ভাল লাগে। গোটেই ভাঙিছে। কি ক'ব আৰু, দুখৰ কথা, মিক্সিত কৰা কথা। গাঁৱৰ এয়া 2 কাপ চাহ দুজনী লৈছোঁ আৰু কেক, গাজৰৰ হালোৱা, পিঠা, বৰা চাউলৰ পিঠা। ভাঙি গৈছে অকণমান পিঠাটো। বহুত ভাল লাগিল, বহুত সময় বহিলোঁ। এতিয়া যাওঁ। কেতিয়া যাবা? এতিয়া ভাত নাখাওঁ। কেতিয়া যাবা? মাছ বনামতো। নাখাওঁ। মই যাম, ইহঁতৰ এক্সাম শেষ হ'লে। তে বৌলে বেগটো ল, কি কৰিবি, আহিবি তো, ফোন কৰিবি মাজে মাজে। মই এইকেইদিন মানে বিজি ইহঁতৰ এক্সামৰ কাৰণে, এইটো কাৰণে ক'তো যোৱাও নাই। ঠিক আছে, এয়া ওলালোঁ। বাই বাই বাই। আসসালামু আলাইকুম। আশা কৰোঁ যোনে য'ৰ পৰা ভিডিঅ'টো চাই আছে সদায় ভালেই থাকক। আৰু গমেই পাইছে আজি মই ফ্ৰেণ্ডৰ ঘৰত আহিছিলোঁ, এতিয়া যাবলৈ ওলাইছোঁ। আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু মোৰ চেনেলত যদি কোনোবা নতুন, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আহিব লগা নতুন নতুন ভিডিঅ' আপোনালোকে আগতে পাই যায়। থেংক ইউ।